অসমবাসী ৰাইজক আৰু এয়া ভোগালী বিহুৰ আপোনালোকক বহুত বহুত শুভেচ্ছা। আৰু ভোগালী বিহুত বনালোঁ নাৰিকলৰ লাড়ু আৰু দুই ধৰণে বনাইছোঁ, তাকে ভাবিছোঁ আপোনালোকক অকণমান দেখাই দিওঁ ৰেচিপিটো। এয়া বনাইছিলোঁ চুজি আৰু নাৰিকল। তাৰপিছত এইকেইটা ইমানেই টেষ্টি হৈছে, কালাৰ চাওক একদম চকলেটি কালাৰ হয়। আৰু এইটো বনাইছোঁ গুড়েদি, খাবলৈ ইমান টেষ্টি। এইটো যদি খাই ন বাছ আৰু বেলেগ নাৰিকলৰ লাড্ডু খাবলৈ মনেই নাযাব। ঠিক আছে, আৰু নেক্সট বনাইছোঁ মই আপোনালোকৰ কাৰণে তিলৰ লাড়ু। তো আমি বেছি দেৰি নকৰোঁ, কুকিং ষ্টাৰ্ট কৰি দিওঁ। আৰু পোনপ্ৰথমতে মই 3টা নাৰিকল লৈ লৈছোঁ। আৰু এইকেইটা মানে বিশেষ কি জানেনে, এইকেইটা ফাটা এই বাকলি গুচোৱা বহুত টান হয়নে। তো সেইকাৰণে কি কৰিছোঁ, গেছত অকণমান গৰম কৰিছোঁ আৰু 5 মিনিটমান পিছতে এনেকৈ পূৰা ধুনীয়াকৈ ওলাই আহেহি। অকণমান গৰম দিব, একো ভয় খাব লগা নাই। তাৰপিছত এই ধৰণে কাটি ল'লোঁ। তাৰপিছত মিক্সিতে গ্ৰাইণ্ড কৰি দিলোঁ আৰু কেইটামান ইলাচি দিলোঁ ফ্লেভাৰৰ কাৰণে। তাৰপিছত 2 কাপ নাৰিকল লৈছোঁ, মই একচুৱেলি জুখি দেখাব পাহৰিছোঁ। আৰু 2 কাপ নাৰিকল লৈছোঁ যিহেতু, সেইকাৰণে 1 কাপ গুড় লৈ লৈছোঁ। এইখিনি মানে যথেষ্ট। আৰু তাৰপিছত এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্ট দিছিলোঁ। তাৰপিছত এইয়াতে ভাজি ল'ম, এনেকৈ কালাৰ চেঞ্জ হ'ব, চলাই থাকিব লাগিব। আৰু 10 মিনিটমানহে লাগে, মানে 10 মিনিটত আপোনাৰ একদম পাৰফেক্ট নাৰিকলৰ লাড়ু গুড়ৰ ধুনীয়াকৈ ৰেডি হৈ যাব। আৰু চাওক ন, একদম চকলেটি কালাৰ আহিছে ন, খাবলৈও খুবেই টেষ্টি হয়। তো এইটো কাৰণে অকণমান মই এচামুচ ঘি লৈছোঁ, আৰু ঘিৰ যিটো ফ্লেভাৰ বহুত ভাল লাগে। আৰু ইয়াতে এইখিনি দি পেলাই ঘিৰ লগত মিক্স কৰিম। আৰু অকণমান অইলি হ'বৰ কাৰণে হাতখন যাতে চিপকি নাযায়, সেইটো কাৰণেও দিছোঁ ঘিখিনি। আৰু এই ধৰণে চামুচ পাতেৰে মিক্স কৰি লৈছোঁ, কাৰণ অকণমান গৰম আছে। তাৰপিছত 2 মিনিটমান ৰেষ্ট দি পেলাই এনেকৈ ধুনীয়াকৈ বনাই লৈছোঁ। আৰু দেখোঁতে লাগিছে একদম ঢিলা হ'ব যেন হয়নে, কিন্তু নহয়, এই ধৰণে বনাই ল'ব। তাৰপিছত 2 মিনিটমান পিছত দেখিব একদম ধুনীয়াকৈ টাইট হৈ গৈছে। আৰু ছাইডতে মই কেইটামান কাজু ৰাখিছিলোঁ, আৰু সেইকেইটা এই ধৰণে দি দিছোঁ। আৰু এনেকৈ কাজু মাজত দি পেলাইও এই ধৰণে ধুনীয়াকৈ লাড্ডু বনাব পাৰে, খাবলৈ খুব ভাল লাগে। অকল কাজু বুলি নহয়, যিকোনো ড্ৰাই ফ্ৰুটছ বা কিচমিচো ল'ব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। তো এই ধৰণে আমাৰ গোটেই চকলেটি নাৰিকলৰ লাড়ু একদম ৰেডি হৈ গ'ল। আৰু বিশেষকৈ পোৱালীবিলাকে খুব ভাল পায় খাই পেলাই, কালাৰ দেখি সিহঁতক লাগে যে চকলেট নেকি, তো খুব ভাল পায়। এনেকৈ বনাই পেলাই খুৱাব পাৰে, আৰু আলহীও ভাল পাব খাই পেলাই। ওৱান ইউনিক ৰেচিপি এটা। তো এয়া কি ধুনীয়া হৈছে দেখিছেনে। যদি আপোনালোকক মোৰ ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দি দিব। আৰু এয়া চাওক, আৰু এতিয়া বনাম চুজিৰে নাৰিকলৰ লাড়ু। সেইকাৰণে পেন এখনত এচামুচ ঘি দিছোঁ, আৰু এয়া দি দিছোঁ 1 কাপ চুজি। আৰু চুজিখিনি এই ধৰণে অকণমান ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো গুচি যায়। আৰু এই ধৰণে অকণমান য়েল্ল'ইছ কৰি ভাজি ল'লোঁ। তাৰপিছত ইয়াতে আছে মই 2 কাপ নাৰিকল আৰু 1.5 কাপ চেনি। বেছি চেনি দিয়া নাই, 1.5 কাপ চেনি যথেষ্ট। আৰু আপোনালোকে এনেকৈ চেনি যদি মিক্সিত গ্ৰাইণ্ড কৰি দিয়ে, তেতিয়াহ'লে তৎক্ষণাত নাৰিকলৰ লাড়ুখিনি মানে ৰেডি হৈ যায়। আৰু যদি গোটাই চেনি দিয়ে, তেতিয়াহ'লে অকণমান বেছিকৈ টাইম লাগে বনাই থাকোঁতে। তো চবচে ইজি মানে আপোনালোকে গ্ৰাইণ্ড কৰি দিয়ক। মই চেনিখিনি গ্ৰাইণ্ড কৰি পেলাই দি দিছোঁ। আৰু এয়া মানে যেতিয়া হ'ব, আৰু তাৰ আগে মই আৰু 1/2 কাপ গ্ৰাইণ্ড কৰা চেনি এড কৰিছোঁ। আৰু এইখিনি অকণমান সময় লৰাই দিম, আৰু এইখিনি মানে হোৱাৰ আগে। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পিছত দেখিব এয়া অকণমান যদি এনেকৈ চুই চাব, যদি আঠা টাইপ লাগিছে, তাৰ মানে আমাৰ যিটো লাড্ডু বনাবৰ কাৰণে নাৰিকলখিনি ৰেডি হৈছে। তো এইখিনি সময়তে আমি কি কৰিম, ভাজি ৰখা চুজিখিনি এড কৰি দিম। এয়া চাওক, এই ধৰণে ভাজি ৰখা চুজিখিনি ধুনীয়াকৈ এড কৰি পেলাই লৰাই দিব লাগিব ভালকৈ। একদম গোটেইখিনি নাৰিকল চুজি মানে ভালকৈ মিক্স কৰিব লাগিব। আৰু কেতিয়াবা এই ধৰণে মিক্স কৰি থাকোঁতে শুকাই যোৱা যেন হয়, তেতিয়া কি কৰিব, 1 কাপ গাখীৰ দি পেলাই মিক্স কৰি দিব ধুনীয়াকৈ। তাৰপিছত ফ্লেমটো অফ কৰি দিব, আৰু এটা প্লেটত ট্ৰান্সফাৰ কৰি ল'ব। কাৰণ এইটোতে থাকিলে যিহেতু গৰমে থাকে পেনটো, তো শুকাই যাব আৰু লাড্ডু নবনিব যিহেতু। তাৰপিছত ট্ৰান্সফাৰ কৰি হাতেৰে হেঁচি ৰাখিব, আৰু অকণমান হাতত ঘি লৈ পেলাই লাড্ডুকেইটা ধুনীয়াকৈ বনাই গ'লেই হ'ল। আৰু যদি বেছিকৈ বনাইছে, অকলে বনাই নাথাকিব, টাইম লাগিব আৰু শুকাই যাব। তো এইপিনে মই
বনাই লৈ আছোঁ লাড়ুকেইটা গোটেই ধুনীয়াকৈ আৰু দেখিবলৈ এতিয়া ছফ্ট লাগিছে কিন্তু অকণমান পিছত ধুনীয়াকৈ টাইট হ'ব আৰু চুজি আৰু নাৰিকলৰ লাড্ডু একেলগে বনালে এইটো ভাল যে 15 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰি আৰু এয়া চাওক কি ধুনীয়া হৈছে লাড়ুকেইটা আৰু এতিয়া মই মাইনাক মাতি লৈছোঁ কাৰণ অকলে বনাবলৈ মানে বহুত টাইম লাগিব সেইটো কাৰণে ভাবিছোঁ দুটাই সোনকালে ফটাফটকৈ বনাই লওঁ আৰু এয়া চাওক লাড়ুখিনি বনাই হৈ গ'ল আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনে পালে মোৰ ৰেচিপিটো বা আপোনালোকে এইবাৰ বিহুত কোনে কি বনালে নিশ্চয় ক'ব আৰু আপোনালোকক সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আশা কৰিছোঁ এইবাৰ বিহুটি আপোনালোকৰ বহুত ভালদৰে যাওক আৰু ছেফ থাকক বাই